তো হাই হেল্ল' নমস্কাৰ গাইছ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল ৱাণ্ডাৰবোৰ প্ৰতি সকলোকে মই ইউটিউব চেনেলত স্বাগতম জনাইছোঁ। আজি আকৌ পুনৰ ভাওনা আছে তোমাৰ আজি কমলাবাৰীতে আৰু আজি আছে শকুনিৰ প্ৰতিশোধ আৰু মই বেক চেক লৈ ওলালোঁ আৰু মোৰ লগত যাব লুখিত ভাই আৰু এয়া বাইকখন আৰু এতিয়া যাবলৈ ওলাইছোঁ আৰু ভাওনাতলীত গৈ পেলাই আপোনালোকক দেখাম তাত কি কি হৈছে কি কি হোৱা নাই আৰু ৰুবুদা আহি আছে আৰু ৰাজাও যাব হেনো আৰু তাত গৈ দেখাম আপোনালোকক। ভিডিঅ'টো স্কিপ নকৰি চাই থাকক। লেটছ গো। তো এয়া গৈ আছোঁ মানে লুখিত ভাই আছে হাই গৈ দিয়া আৰু আমি গৈ আছোঁ এতিয়া চাই থাকক আপোনালোকে। বাইক চলাই গৈছে সেইটো কাৰণে ভিডিঅ' ভালকৈ বনাব পৰা নাই, চাই থাকক। এতিয়া তাত গৈহে দেখাম আপোনালোকক। তো এতিয়া আমি কমলাবাৰীত গৈ আছোঁ। কমলাবাৰীত বুবুদাহঁতৰ ঘৰত সোমাব লাগিব। সোমাই পেলাই বুবুদা গ'লনে নাই সুধি পেলাই আমি ডেষ্টিনেশ্যনলৈ পাম। চাই থাকক আপোনালোকে। তো এতিয়া বুবুদাহঁতৰ ঘৰত পামগৈ আৰু অলপ দূৰ আছে, বেছি দূৰ নাই আৰু অলপমান দূৰ গ'লে বুবুদাহঁতৰ ঘৰলৈ পামগৈ। আৰু বুবুদা অথনি ফোন কৰিছিলোঁ, বুবুদাই কৈছোঁ ওলাই আছোঁ। তাৰপিছত এতিয়া গ'ল নে কি গম নাপাওঁ, গ'ল চাগে। তাৰপিছত আপোনালোকে চাই থাকক। এতিয়া বুবুদাহঁতৰ ঘৰত সোমাই পেলাই যদি বুবুদাক লগ পাওঁ একেলগে যাম, যদি লগ নাপাওঁ তেতিয়া আমি দুটা গুচি যাম এতিয়া। আৰু আপোনালোকে ব্লগটো কণ্টিনিউ কৰক। লেটছ গ'। ফাইনেলি বুবুদাহঁতৰ ঘৰত পালোঁ। বুবুদা দোকান, তাৰপিছত বুবুদা এতিয়া ঘৰত নাই, বুবুদা চাগে গ'ল চাগে। তাৰপিছত এতিয়া উপায় নাই যাব লাগিব আমি এতিয়া। তাৰপিছত আপোনালোকে চাই থাকক, ব্লগটো কণ্টিনিউ কৰক। তাৰপিছত ভাওনা গৃহলৈ পাই পেলাই আপোনালোকক দেখাই আছোঁ, চাই থাকক। তো ফাইনেলি বুবুদাহঁতৰ ঘৰৰ পৰা ওলাই আহি এতিয়া গৈ আছোঁ কমলাবাৰী চাৰিআলিলৈকে। কমলাবাৰী চাৰিআলিৰ পৰা আমি গৰুমুৰিত যাব লাগিব আৰু তো এয়া গৰুমুৰিদি যাবলৈ কমলাবাৰী চাৰিআলি চাওক আপোনালোকে। এয়া কমলাবাৰী চাৰিআলি। তো আমি এতিয়া গৰুমুৰ ফালেদি যাম, মানে গৰুমুৰ ৰুটেদি যাম ডেষ্টিনেশ্যনলৈকে। আৰু ব্লগটো কণ্টিনিউ কৰক। তাত গৈ আপোনালোকক দেখাম কি কি হৈছে কি কি হোৱা নাই আৰু চাই থাকক। অলৰেডি তো এয়া মাজুলী এই বগীবিল দলং, মানে সৰু বগীবিল দলং নহয় দেই ৰাইজ, বগীবিল দলং নহয়, দৰিয়া দলঙত পালোঁ আমি। এয়া দৰিয়া দলং। তো আহি ভাওনাগৃহত পালোঁহি আৰু ভাওনাগৃহত পাই পেলাই আমি বহুত দিনৰ মূৰত লগ পাইছোঁ আমাৰ ভাই, মানে বাঁহী বাদক। আৰু বাঁহী বাদকৰ মুখৰ পৰা শুনো আজি কি যাদু দেখাব, আজি চাই থাকক। এয়া মাজুলীৰ শ্ৰেষ্ঠ বাঁহী বাদক নহয় নি? আজি জাৰিবা নেকি? তো এইফালে চাওক আপোনালোকে, এইফালে গায়ন বায়ন প্ৰদৰ্শন কৰি আছে। আহিছে কিয় বাট হয়? লুহিতে ড্ৰেছ পিন্ধাত লাগি গৈছা নেকি? লাগি গৈছা? শকুনি ভাও কৰিছে নি আপুনি আজি? আপুনি আজি কি ভাও কৰিছে? কি ভাও কৰিছে আপুনি আজি? যুধিষ্ঠিৰ। ভাল হৈছে। আৰু আপোনালোকক ইয়াত পেন দেখাই আছোঁ, আপোনালোকক চাই থাকক। ইয়াত পেন কৰি আছে। এইয়া মহেন্দ্ৰ দাই পেন কৰি আছে এইফালে। আপোনালোকে চাই থাকক ব্লগটো। ভাওনা ভিডিঅ' দিম এতিয়া, চাই থাকক। এতিয়া ভাওনা শেষ হ'ল আৰু আপোনাৰ ভাওনা ভিডিঅ' দেখাব নোৱাৰিলোঁ। এতিয়া ইয়াত দুখিত আছেগৈ আৰু ভাওনা শেষ হ'ল। এতিয়া কাপোৰ কানি সলাই লওঁ, তাৰপিছত আপোনালোকক আকৌ লগ পাই আছোঁ।
শেষ হ'ল এয়া ভাওনা বেনাৰ আছিলে তাৰপাছত এয়া ড্ৰেছ বান্ধি হৈ গ'ল এই কেনেকুৱা আজি খোল বজাই কেনেকুৱা পালা হা সুন্দৰ তুমি কেনেকুৱা পালা খোল বজাই হা মজা আজি কেনেকুৱা পালা ড্ৰেছ পিন্ধাই হা ভাগৰ লাগিছে ভাওনা শেষ মুহূৰ্তত ৰাইজে প্ৰসাদ খোৱাত ব্যস্ত এয়া আমাৰ এই বাঁহী বাদক খাই আছে এতিয়া ৰাইজে প্ৰসাদ খোৱাত ব্যস্ত এই চাউৰে ইমান হেৰি খোৱাৰ পিছতো নাতিলে মানে আমি এইবাৰ মিঠাতেল দিব তাৰপিছত নিমখ দিব মচুৰ দাইল দিব পানী দিব ভাত অলৰেডি দিছে দাইল কৰি দাইল আহি আছে পাবহি হয়